নীলোৎপল চলিহা আৰু আজি খুব ধুনীয়া ইয়াত উপস্থিত হৈছোঁ চুতীয়া পথাৰ সৰু পথাৰ অহাৰ বাবে বহুত বহুত ধন্যবাদ। ময়ো মোৰ ফালৰ পৰা খুব সাংঘাতিক ধৰণে ইয়াত থাকি আহ্লাদিত লাগিছে আৰু যিটো উদ্দেশ্যত আহিছোঁ এইটো হ'ল যে আজি প্ৰতি সাধনী দিব বলক এতিয়া আমি আগলৈ গৈ থাকোঁ প্ৰচেছন। ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেল মানস জে ব্লগছলৈ। আজি হৈছে ৭ বহাগ আৰু মই আছোঁ এতিয়া বীৰংগনা সতী সাধনী ক্ষেত্ৰত। এয়া হৈছে বীৰংগনা সতী সাধনী ক্ষেত্ৰ। ইয়াত আজি হ'ব বিভিন্ন অনুষ্ঠান আছে। প্ৰথমতে আছে পতাকা উত্তোলন, তাৰপিছত আছে আপোনাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এতিয়া আপোনালোকক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা দেখুৱাম আৰু ইয়াৰ অনুষ্ঠানবিলাক কেনেকৈ চলি আছে সেইবোৰ দেখুৱাম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আজি কি হয়। তেন্তে ব'লক এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। এয়া হৈছে বীৰংগনা সতী সাধনীৰ প্ৰতিমূৰ্তি আৰু সোমাই আহিয়ে আমি প্ৰথমতে কাক লগ পালোঁ চাওক, এয়া কোন হয়। হেল্ল' নমস্কাৰ, ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেল মানস জে ব্লগছলৈ। আৰু মই এতিয়া সতী সাধনী সমন্বয়ৰ ক্ষেত্ৰত আছোঁ। এতিয়া মই কাক লগ পাইছোঁ চাওক, এইফালে আছে কোন, এইফালে আছে চাওক। নমস্কাৰ, নীলোৎপল চলিহা আৰু আজি খুব ধুনীয়া ইয়াত উপস্থিত হৈছোঁ চুতীয়া পথাৰ সৰু পথাৰ বীৰংগনা সতী সাধনী দিৱস উদযাপন কৰা হৈছে খুব ধুনীয়াকৈ। তাত উপস্থিত থাকিম, সাংস্কৃতিক শোভাযাত্ৰা আছে, গোটেই শোভাযাত্ৰা দেখুওৱাৰ চেষ্টা কৰিম আৰু ভাইটি আছে মোৰ লগত, আমি একেলগে দেখুওৱাৰ চেষ্টা কৰিম। আপোনালোকে চাব, খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। থেংক ইউ। এয়া হৈছে বিখ্যাত ইউটিউবাৰ, অসমৰ বিখ্যাত ইউটিউবাৰ নীলোৎপল চলিহা আৰু দাদাক আমাৰ সৰু পথাৰলৈ স্বাগতম জনাইছোঁ, আমাৰ ধনশী মহকুমালৈ। কেনেকুৱা লাগিছে আমাৰ ধনশী বহুত ধুনীয়া। মহকুমা? মই আগতে আহিছোঁ সৰু পথাৰ বৰপথাৰ এনেকৈ আহিছোঁ, ছেকেণ্ড টাইম। বিৰাট ভাল লাগিলে। সেইবাৰ ট্ৰেইনত আহিছিলোঁ, এবাৰ গাড়ীতে আহিছোঁ। বিৰাট ধুনীয়া লাগিছিলে আৰু আজিতো অনুষ্ঠান, বিশেষ অনুষ্ঠান আছে, গতিকে আজি আৰু অলপ সুকীয়া হ'ব, ভাল লাগিব। এইবাৰ এনেই অনুষ্ঠানৰ কাৰণে অহা নাছিলোঁ, আমাৰ লাভলীনা হ'বলৈকে আহিছিলোঁ আৰু এইবাৰ অনুষ্ঠানলৈকে আহিছোঁ, গতিকে বিৰাট ভাল লাগিব। বহুত ধুনীয়া এটা অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া আছে, কৃষ্ণ ককাই আহিব, কৃষ্ণ চুতীয়া ককাই, গতিকে সকলোৱে আহিব আৰু ভাল লাগিব। ধন্যবাদ নীলোৎপল দা আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে। ধন্যবাদ দেই। থেংক ইউ আপোনালোকক। এতিয়া সকলো শোভাযাত্ৰাৰ কাৰণে ৰেডি হৈ আছে। তাৰ আগতে আমি এই অনুষ্ঠানত মৃতকক দিয়া এটা পৰ্ব কৰে, সেইটো দেখুৱাই লৈ আহক। তাৰপিছত আকৌ পুনৰ আমি শোভাযাত্ৰালৈ ঘূৰি যাম। এয়া হৈছে মৃতকক দিয়া পৰ্ব। ইয়াত হাঁহ মাৰি মৃত ব্যক্তিসকলক স্মৰণ কৰি এই মৃতকক দিয়া অনুষ্ঠানটি কৰা হয়। আৰু সেয়া আছিলে চুতীয়াসকলৰ মৃতকত দিয়া প্ৰথা। চুতীয়াসকল যিহেতু জনজাতীয় লোক, এই জনজাতীয় লোকসকলে মৃত লোকসকলক আৰাধনা কৰি এটা অনুষ্ঠান কৰে আৰু সেইটো হৈছে মৃতকত দিয়া প্ৰথা আছিলে। এতিয়া সেইটোৱে হৈ আছিলে। আৰু এইফালে ধনুকাৰ ৰেডি হৈ আছে। এইবিলাক কি হয়? এইবিলাক আপোনাৰ গুলি বাৰুদ লৈ গোটেইখন গুলি বাৰুদ লৈ সাজু আছে যে। ৰূপম দা, এয়া কি দেখিছোঁ মই? কি হয় এইটো? একচুৱেলি কি হয় মানে আপুনি চিৰিয়াছলি বুজাই দিয়ক। এইটো কাৰফাই হয় মানে যেতিয়া চুতীয়াসকলে চিকাৰত যায় নেকি? ৰূপম দাই অকণমান লাজ কৰিছে এইটো ধনু কাৰ্ডটো লৈ পিনে। এইটো আচলতে কাৰফাই বুলি কয়। এইটো আচলতে নিজৰ ছেফটিৰ কাৰণে যেতিয়া চুতীয়াসকলে লয়, ইয়াত এটা প্ৰদৰ্শন কৰা হৈছে। এতিয়া সাংবাদিকৰ বক্তব্যৰ পিছতে আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ল। ব'লক এতিয়া আমি আগফালে গৈ আছোঁ। আৰু এইফালে আমাৰ বিহু আহি আছে। আৰু এয়া হৈছে জেং বিহু। আৰু এয়া হৈছে ঝুমুৰ। আৰু এয়া হৈছে বড়োসকলৰ নৃত্য বাগৰুম্বা। এয়া হৈছে টাই টুলুংসকলৰ সংস্কৃতি। এয়া কি হয় বাইদেউ? এয়া হৈছে টাই আহোমৰ সংস্কৃতি। আৰু এইখিনিতে চুতীয়াসকলৰ বিষয়ে অকণমান কৈ দিওঁ আহক। চুতীয়াসকল হৈছে অসমৰ এটা জনজাতি, যিটো জনজাতিয়ে অসমলৈ আহোমসকল অহাৰ আগতেই ইয়াত ৰাজত্ব কৰিছিল। ৰাজ্যৰ সীমা আছিলে পশ্চিমে সোৱণশিৰি নদীৰ উপনৈ চিচিৰ পৰা পূবে ব্ৰহ্মকুণ্ডলৈকে, প্ৰায় উজনি অসমৰ। লোকে ক'ব বিচাৰে যে উজনি অসমৰ যিটো ভাষা হয়, সেই ভাষাটো চুতীয়াসকলৰ পৰাই অহা বুলি ক'ব বিচাৰে। আৰু এই চুতীয়া ৰাজ্যৰে এজন ৰজা আছিল ধীৰ নাৰায়ণ। তেওঁ অপুত্ৰক আছিল আৰু তেওঁ বহু সাধনাৰ অন্তত এগৰাকী ছোৱালী সন্তান লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু সেই ছোৱালী সন্তানগৰাকী বহু সাধনাৰ অন্তত লাভ কৰাৰ বাবে তেওঁৰ নাম ৰাখিছিলে সাধনী।
আৰু সেই সাধনীগৰাকী হৈছে চুতীয়া জাতিৰ বীৰংগনা নাৰী সতী সাধনী আৰু তেওঁ আছিল অতি সুশিক্ষিতা আৰু অতি সুন্দৰী কিন্তু তেওঁ চুতীয়া জাতিৰ এজন অতি সাধাৰণ ল'ৰা নিতাইৰ লগত বিবাহ পাশত আবদ্ধ হ'ল আৰু সেই নিতাই পাছলৈ ধীৰ নাৰায়ণ অপুত্ৰক হোৱাৰ বাবে তেওঁক ৰাজ্যভাৰ চম্ভালিবলৈ দিয়া হ'ল তেওঁক ৰজা পতা হ'ল কিন্তু তেওঁ অকৰ্মণ্য হোৱাৰ কাৰণে চুতীয়া ৰাজ্য বেমেজালিয়ে দেখা দিলে আৰু বেমেজালিয়ে দেখা দিয়াৰ সেই সুযোগ লৈ আহোমসকলে চুতীয়া ৰাজ্য আক্ৰমণ কৰিলে আৰু সেই আক্ৰমণতেই চুতীয়া ৰাজ্যৰ ৰজা নিতাই অৰ্থাৎ নীতিপালে সেই যুদ্ধত মৃত্যুবৰণ কৰিলে আৰু মৃত্যুবৰণ কৰাৰ পিছত চুতীয়া ৰাজ্যৰ বীৰংগনা নাৰী সতী সাধনীক আহোমসকলে আত্মসমৰ্পণ কৰিবলৈ কৈছিল কিন্তু তেওঁ আত্মসমৰ্পণ নকৰি চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই নিজকে আত্মজা দিছিলে আৰু এই বীৰংগনা সতী সাধনীৰ স্মৃতিতেই আমি সতী সাধনী দিৱস পালন কৰা হয় আৰু এয়া হৈছে নেপালী সংস্কৃতি আপোনালোকে কিমান মাৰিছে কণমানিজনী এনেকৈ নাচি নাচি গৈ আছে তুমি কি 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 কিহৰ প্ৰতিনিধিত্ব কৰিছা তুমি কৈ দিয়া তুমি আহোমৰ কি নামটো পৰিস্মিতা সন্দিকৈ কিমান ধুনীয়াকৈ কৈ আছে বিহু বিহু হ'লে গৰম হ'লেও ভাগৰ নালাগে যি হ'লেও ভাগৰ নালাগে নাচনীসকলে ইয়াত যুঁজ এনেকুৱা যুঁজ লাগে অসমীয়া সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে এইটো হৈছে ডাঙৰ যুঁজ বিহু চব কি বম বম ঢোল লৈ আহিছে কি ডাঙৰ ডাঙৰ বাঁহী লৈ আহিছে চব জনগোষ্ঠী হয় মাধৱ এইটো কোন জনগোষ্ঠী হয় এইটো কোন জনগোষ্ঠী হয় মানে বড়োসকলৰ নেকি বড়ো কছাৰীসকলে এইটো চব কি ডাঙৰ ঢোল কিমান ঢোল ইমান ডাঙৰ টকাটো কি বুলি কয় এইটো আমাৰ কইনাৰ লগত কথা পতা মানে কৈ দিয়া কিবা এটা কইনা কৈ দিয়া কেনেকুৱা লাগিছে তোমাৰ আজি মানে দৰাৰ ঘৰলৈ প্ৰথম আহিছে তাকো খোজ কঢ়াই আহিছে ইমান ৰ'দত খোজ কঢ়াই আনিছে তোমাক ভালে লাগিছে এনেকুৱা কইনা হ'ব লাগে যে ৰ'দ হওক বৰষুণ হওক কোনো কথা নাই দৰা ঘৰলৈ খোজকাঢ়ি হ'লেও মানে যাবই এনেধৰণৰ মৰম চেনেহ থাকিব লাগে ঠিক আছে ধন্যবাদ এতিয়া আমি শোভাযাত্ৰা কৰি আহি পাই গ'লোঁ এতিয়া শোভাযাত্ৰাৰ সকলক এইগতে ইয়াতে আদৰা হৈছে আকৌ আমি আহি পাই গ'লোঁ আমি ইয়াৰ পৰাই যাত্ৰা কৰিছিলোঁ আৰু ইয়াতে পালেহি আৰু ঘূৰি অহাৰ পিছত যিখিনি নিয়ম কানুন তেওঁলোকে খুব ধুনীয়াকৈ কৰি আছে আৰু নীলোৎপল দাই ধুনীয়াকৈ এই অনুষ্ঠানটো দিব আপোনালোকে নীলোৎপল দাৰ চেনেলটোত আপোনালোকে চাব ঠিক আছে আৰু এইফালে এতিয়া আমি শোভাযাত্ৰা কৰি আহি গ'লোঁ এয়া মই লগ পালোঁ তাক চাম এয়া হৈছে অসমৰ বিখ্যাত সাংবাদিক উৎপল বৰা দা আপোনাক আমাৰ ধনশী অহাৰ বাবে বহুত বহুত ধন্যবাদ ময়ো মোৰ ফালৰ পৰা খুব সাংঘাতিক ধৰণে ইয়াত থাকি আহ্লাদিত লাগিছে আৰু যিটো উদ্দেশ্যত আহিছোঁ এইটো হ'ল যে আজি সতী সাধনী দিৱস আৰু সতী সাধনী দিৱসত মই আগতে আহি পোৱা নাই বা এনেকৈ ধৰণে দায়িত্ব লৈ পেলাই আহি পোৱা নাই এইবাৰ শোভাযাত্ৰা আৰু উদ্যোগ হিচাপে মাতিলে তাতোতকৈ ডাঙৰ কথা মই আইগৰাকীক সেৱা কৰিবলৈ আহিছিলোঁ তেওঁ যেতিয়া জীৱন পঢ়িছিলোঁ তেওঁৰ যেতিয়া বুৰঞ্জী পঢ়িছিলোঁ তেওঁৰ যিটো আত্মত্যাগ কৰিছিলোঁ সেই বীৰাংগনা আইগৰাকীৰ কথা পঢ়িবত অৱল মানিছিলোঁ আৰু চুতীয়া জাতিৰ নেপথ্য কাহিনীবিলাক পঢ়ি পেলাই মই আচৰিত হৈছিলোঁ চুতীয়া জাতিৰ বুৰঞ্জী বুলি যিখন বুৰঞ্জী সেই বুৰঞ্জীখন পঢ়ি পেলাই গতিকে মই এটা কথাই যে ইয়াত আহি খুব ভাল লাগিলে চুকীয়া পথাৰ বুলি কোৱা হয় ধনশিৰি বোকচাত আছে আৰু যিটো অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পালোঁ এইটো হ'ল অসমৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰি বাহিৰ কৰা এটা খুব ৰামধেনুৰ দৰে শোভাযাত্ৰা বৰ্ণিল শোভাযাত্ৰা তাত উপস্থিত থাকিবলৈ পালোঁ খুব ভাল লাগিলে আজিৰ দিনটো মোৰ বাবে স্মৰণীয় হৈ ৰ'ব ধন্যবাদ উৎপল বৰা দা ইমান ধুনীয়াকৈ ক'লে চুতীয়া জাতি সম্পৰ্কে আৰু আমাৰ চুতীয়া পথাৰ সম্পৰ্কে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ধন্যবাদ এইফালে পিঞ্চি আছে আৰু পিঞ্চিৰ লগতে বাঘকেইজনী আছে হাই কৰি দিয়ক
হেল্ল' এয়া হৈছে প্ৰিন্সি বাইদেউ নামটো কি কৈছিলে হা মীৰাকম আৰু এয়া বাইদেউ আছে বৰ্ষা বৰা আৰু অঁ এই বাইদেউ আছে এই বাইদেউ অৰুণাচলৰ হয় আমাৰ ইয়াত বিহু চাবলৈ আছে অনুষ্ঠান চাবলৈ আহিছে কেনেকুৱা লাগিছে আমাৰ ইয়ালৈ আহি আপোনাৰ আমাৰ বিহু ভাল পাইছে আপুনি কমিউনিটি হয় মানে আপুনি অসমীয়া হয়নে অঁ কি হয় নিচি আচ্ছা এয়া অৰুণাচলৰ বাইদেউগৰাকীয়ে ইয়াত আহি আমাৰ অনুষ্ঠান চাই আছেহি বাইদেউ কৈছে আমাৰ অনুষ্ঠান খুব ভাল পাইছে আৰু এয়া বাইদেউ গুৱাহাটীৰ আছে গুৱাহাটী বাইদেউ আমাৰ ধনশী চাব ডিভিজনলৈ আহিছে কেনেকুৱা পাইছে আপুনি ভালে পাইছে ঠিক আছে আৰু এয়া আমাৰ নিজৰ বাইদেউ হয় বাইদেউটো ভালে পাইছে আৰু আমি চব অসমীয়া আহোম হয় চুতীয়া হয় ঠিক আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ অনুষ্ঠান হৈ গ'ল আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ অনুষ্ঠান সামৰি মই ঘৰলৈ আহি গ'লোঁ এতিয়া মই ঘৰ আহি পদূলি পালোহি আৰু অনুষ্ঠান তাত চলি আছে ৰাতিলৈও কৃষ্ণমণি চুতীয়াৰ অনুষ্ঠান আছে পাৰিলে মই আকৌ এবাৰ ৰাতি যাম কিন্তু এতিয়া ঘৰলৈ আহিছোঁ আৰু এই ভিডিঅ'টো যিটো সাংস্কৃতিক শোভাযাত্ৰাৰ ভিডিঅ' আছিলে দিনৰ ভাগৰ ভিডিঅ' আছিলে এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ যদি আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে বহুতে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি থাকে তেন্তে ভিডিঅ'টো ইমানতে সামৰিলোঁ পুনৰবাৰ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বাই বাই আকৌ চাই থাকিব মানস জে ব্লগছ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে অপেক্ষা কৰিব